যাক হেৰুৱাই আজি মাজুলী কান্দিছে। 10 বছৰলৈকে এজনী ছোৱালী এটা ল'ৰাই মাকৰ গাখীৰ নাখালেও মাকৰ কোলাত শুৱে, মাকে ভাত খুৱাই দিয়ে, জলপান খুৱাই দিয়ে। অজ্ঞানতাভাৱেই 10 বছৰলৈকে ল'ৰা ছোৱালী মাকৰ কোলাত থাকে। 10ৰ পৰা 15 বছৰ, 5 বছৰত আপোনাৰ ছোৱালীজনী কি এনেকুৱা এটা শক্তি ল'লে, যাক হেৰুৱাই আজি মাজুলীয়ে কান্দিছে, যাক হেৰুৱাই অসমে কান্দিছে। ভাৰতে বুজি পাইছে মাজুলী এটা ডাঙৰ সম্পদ হেৰাই গৈছে। যাৰ দেউলত সত্ৰত সত্ৰাধিকাৰসকল সেইখন ঘৰলৈ ধাবিত হৈছে। ভাবি চাওক, 15 বছৰীয়া ছোৱালীজনীৰ 5 বছৰীয়া এনেকুৱাতে কৃতিত্ব অৰ্জন কৰিছে, যাৰ কাৰণে নিয়ম নাথাকিলেও সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা এখন গৃহস্থী ঘৰৰ মাজলৈ আহি আপোনাৰ ছোৱালীজনীৰ সংবাদ কৰিছে। তেতিয়া আমি কি বুজিম?
এই 5 বছৰত ছোৱালীজনীয়ে কি কৰিলে? তেওঁ গীত গালে, তেওঁ নৃত্য কৰিলে, তেওঁ সংগীত চৰ্চা কৰিলে।